নমস্কাৰ বন্ধুসকল, আমাৰ কপিলী ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাম পথাৰত খেলা ফুটবল খেল। গতিকে চাওঁ আহক ভিডিঅ'টো। কি পৰীক্ষা আছিল আজি? অসমীয়া। তোমাৰ? আমাৰ অসমীয়া একে গোটেইকেইজনী অসমীয়া ভাল হৈছে তো? হৈছে। ঠাণ্ডা লগা নাই? জুই পুৱাই গৈছিলা নে যাওঁতে? পৰীক্ষা ভাল হৈছে তো? পাছ কৰিবা নহয়? ঠিকে আছে, যা। ঠিক নাই নহয়, কিয় ঠিক নাথাকিব? পৰীক্ষা নিজে দিছা, গম নোপোৱা? এইকেইজন ল'ৰাই পঢ়া শুনাটো কাম নাই, পৰীক্ষা গ'ল, এতিয়া আহিছে পথাৰত খেল খেলিবলৈ। ফিল্ড নাপালে ক'তো, পথাৰে ঘৰে খালি বল এটা লৈ খেলি ফুৰে। কাম নাই নেকি এইকেইজনৰ? ঐ ঐ, তহঁতৰ কাম নাই? ক'ত খেলিবলৈ আহিছ? বল বল এই পথাৰত খেলিবলৈ আহিছ? পথাৰত ইয়াত ক'ত ফিল্ড আছে খেলিবলৈ? হা, এনেকুৱা ল'ৰা ছোৱালী আৰু কি ক'ম। ফুটবলো খেলিব লৈছোঁ, ল'ৰাকেইটাৰ পৰা বলটো লৈ ফুটবল আনি দে। ইয়াত এনি টাইমে খেল চলে, সকলো সময়তে। পোৱালিকেইটাই খালি বলটো লৈ পেলাই ঘূৰি ফুৰে, য'তে ত'তে খেলে, পথাৰে ঘৰে। দিয়া চাওক, ফুটবল খেলাত ব্যস্ত হৈছোঁ। আজি ইয়াত ফুটবল খেলাত ব্যস্ত, আমি দেখাইছোঁ ইয়াত। চাওক, পথাৰে ঘৰেও খেল চলে সকলো সময়তে। এয়াই হৈছে গাঁও। মা চুচুৱাই মা, পিলান্তিক মাৰি আছো চব। এই ল'ৰাজনে কুকুৰ মাত দিব পাৰে, দিয়াচোন। দিয়া দিয়া, একদম ছেম টু ছেম কুকুৰৰ মাত হৈছে। দে মাৰা 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 মাৰা, আকৌ দিয়াচোন মাতটো। ঐ মাতটো দিয়া, দে মাতটো দিয়া। দিয়া 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 দিয়া, ইয়াত অলপ বল খেলি আকৌ বেলেগত যাম। এই ল'ৰাজনে এনেও ফুটবল ভাল খেলে, অবিনাশ। অলপ জুম কৰি দেখাইছোঁ অবিনাশক। এজন অবিনাশ খুব ভাল ক্ৰিকেট ফুটবল সকলো খেলে। এইকেইজনে স্কুলৰ পৰা আহিছে পৰীক্ষা দি, ৰেষ্ট নাই, আকৌ খেলত লাগি গ'ল। এইফালে মা, পথাৰৰ ফুটবল খেল। আহা দে, পথাৰৰ ফুটবল খেল খেলিবলৈ ফিল্ড নাই আমাৰ। দুটাই সলকি গ'ল। পথাৰৰ ফুটবল খেল। ভাগৰ লাগি গৈছে। ঐ কি হ'লে এইটো? এতিয়া খেলি হৈ গ'ল, ঘৰত যা। দেখিলে আপোনালোকে পথাৰৰ ফুটবল খেল। এতিয়া ঘৰলৈ বিদায় লৈছোঁ, আজিলৈ ইমানেই।